তো গাইজ ফাইনেলি ৰিজাল্ট ওলাই গ'ল। হেল্ল' গাইজ, আজি 28 তাৰিখ, আজি আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট। এইটো এডমিট লৈ পূৰা ৰেডি হৈ আছোঁ। আমাৰ ভাইটিৰ ৰিজাল্ট চাব লাগে, যিহেতু আমাৰ ভাইটি ঘৰত নাই, পূৰা কাম কৰি আছে। যিমান দিন পৰীক্ষা দি বন্ধ দিলে পূৰা আমাৰ গাঁও পিনে গৈ কিনে পূৰা কাম কৰি আছে। আজিও গৈছে কাম কৰিবলৈ, কৈছে ৰিজাল্টটো চাই দিবলৈ। তো গাইজ পূৰা ৰেডি হৈ আছোঁ আৰু এতিয়া 10টা 10:30 মান বজাত ৰিজাল্টটো মুকলি হ'ব। তো একদম লগালগ চাম আৰু আপোনালোককো দেখাম আমাৰ ভাইটিৰ ৰিজাল্ট কেনেকুৱা। ভাল হ'লেতো পূৰা পাৰ্টি কৰিম, ভালেই হ'ব লাগে আৰু পূৰা টেলেণ্টেডেই হয়, ভালতো কৰিবই বাৰু। চাওঁ ৰিজাল্টটো মানে ফাৰ্ষ্ট ছেকেণ্ড কি ওলাইছে এতিয়া, আপোনালোকেও বনি থাকিব চাব। তো সেই গাইজ পূৰা টাইমাৰ চাই আছোঁ এইফালে, আৰু 3 মিনিট দেখুৱাইছে টাইমাৰত। পূৰা ৰখি আছোঁ, নাম্বাৰকেইটা ফিল কৰি থৈ দিছোঁ আৰু 3 মিনিট যেনেকৈ শেষ হ'ব আৰু ৰিজাল্টটো পূৰা শ্ব' হৈ যাব। পূৰা এক্সাইটেড হৈ আছোঁ। ভাইটিৰো পূৰা মানে ফোন কৰি জনাব লাগিব তাক ৰিজাল্টটোৰ কাৰণে, তাৰ এখনো জানিম। তো আপোনালোকে ভিডিঅ'খনত বনি থাকিব। তো গাইজ চাব পাৰে পূৰা টাইমাৰ চলি আছে, নাম্বাৰ ফিল কৰি থৈ দিছোঁ। যেনেকৈ টাইমটো শেষ হ'ব তেনেকৈ ছাবমিট কৰি দিম, ৰিজাল্টটো ওলাব। পূৰা এক্সাইটেড হৈ আছোঁ গাইজ, কি হ'ব ৰিজাল্ট এতিয়া। আমাৰ ভাইটিটো পূৰা ভালকৈ দিনে ৰাতে পঢ়িছিলে, এতিয়া তাৰ ৰিজাল্টটো কেনেকুৱা হয় গাইজ। 1 মিনিট 23 ছেকেণ্ড আৰু 22 ছেকেণ্ড গৈ আছে, এক ছেকেণ্ডকৈ। যেনেকৈ ছেকেণ্ডবোৰ গৈ আছে তেনেকৈ মানে এক্সাইটেড আৰু বাঢ়ি আছে গাইজ, এইটো চাব পাৰে। তো গাইজ লাহে লাহে গৈ আছে, 5 4 3 2 1 টাইম আপ হৈ গ'ল গাইজ। এতিয়া ছাবমিট কৰি চাওঁ। তো গাইজ আৰু দেখুৱাইছে টাইমটো শেষ হ'ল, কিন্তু ইয়াত দেখুৱাইছে ৰিজাল্ট নট ৰিলিজ আৰু কিছু সময়ৰ মুহূৰ্তৰ পিছত দেখুৱাব বুলি কৈছে। তো গাইজ কি হৈছে আৰু টাইমটো আউট হৈ গ'ল, 10:30 হৈ গ'ল। এইটো আপোনালোকে চাব পাৰে, দেখুৱাই দিছোঁ। টাইম পূৰা 10:30 হৈ গ'ল। ৰিজাল্ট চেক কৰিছোঁ, ছাবমিট কৰিছোঁ, ৰিজাল্ট শ্ব' নাই কৰা, ৰিজাল্ট নট ৰিলিজড বুলি দেখুৱাইছে। আৰু কিছু মুহূৰ্তৰ পিছত আপুনি ইয়াত আপোনাৰ মাৰ্কশ্বিট চাব পাৰিব, ক'ত কিমান নম্বৰ পালে জানিব পাৰিব আৰু ডাউনলোড কৰিব পাৰিব। মাত্ৰ আৰু কেইটামান মুহূৰ্ত অপেক্ষা কৰক, তেনেকুৱা কৈ আছে গাইজ। 10টাতো বাজি গ'ল, 10:30 মানে হৈ গ'ল পূৰা। তেওঁলোকে ৰিজাল্টটো ৰখাই দিছে, কি হ'ল জানো। তো গাইজ নাম্বাৰকেইটা আৰু এবাৰ ফিল কৰি চাওঁ। 0259 ৰুল 2 নাম্বাৰটো আছিলে 10003। তো গাইজ নাই হোৱা, তেনেকুৱাই দেখুৱাই আছে। তেওঁলোকে ৰিজাল্টটো শ্ব' কৰা নাই, কৈছিলে 10:30 দিয়াৰ কথা, কিন্তু ৰিজাল্টটো শ্ব' কৰা নাই। চাওঁ কি প্ৰব্লেম হৈ আছে। নেটৱৰ্কৰ প্ৰব্লেমটো নাই হোৱা, নেটৱৰ্ক পূৰা ফুল হৈ আছে, ৰিজাল্টটো নাই দেখুওৱা। তো গাইজ আৰু এবাৰ মাৰি দিছোঁ, এতিয়া কি হয় চাওঁ, ছাবমিট কৰি চাওঁ। তো গাইজ ফাইনেলি ৰিজাল্ট ওলাই গ'ল। 279 ছেকেণ্ড ডিভিজন দেখুৱাইছে গাইজ। 279 পাইছে টোটেল নম্বৰ। অনমোল পাটনায়ক মোৰ ভাইটি 279 ছেকেণ্ড ডিভিজন বি গ্ৰেড নম্বৰ পাইছে, টোটেল 279। ৰিজাল্ট পাছ হ'লি ছেকেণ্ড ডিভিজন 279 পাইছি, টোটেল 279 পাইছি রে, সেকেন্ড ডিভিজন পালি। আর থোড়া লিখি থাকলে তো 300 উঠালে তো ফার্স্ট ডিভিজনে পাতি। আৰু কে নম্বৰ লাগিছিল, আৰু বেছি নালাগিছিল, আৰু ধৰিলে 79 হলে আৰু 21 নম্বৰ মান উঠালে তো ফাৰ্স্ট ডিভিজনে পাতি। 279 পাইছি সেকেন্ড ডিভিজন হলি। গাইজ খঙাই গৈছে, ফাৰ্স্ট ডিভিজন নহলো বুলি কৈছে, খঙাই গৈছে। 279 পাইছে, ফাৰ্স্ট ডিভিজন হ'ম বুলি পূৰা আশা ৰাখিছিলে, আৰু পূৰা কষ্ট দিনে ৰাতে পঢ়িছিলে। राज के रिजल्ट लाई देखी, नंबर तो बता दो, राज के नंबर बता। रो मैं भेजा दीजिए, रो भेजा दो। तो गाइस रिजल्ट हुआ हो गल, भाईटी सेकेंड डिविजन पाले। पूरा कष्ट तो पूरा কৰিছিলে, पूरा एकदम दिने राते পঢ়িছিলে ফার্স্ট ডিভিজন পাম বুলি। একো নাই, সেকেন্ড ডিভিজন হলেও পাস তো হৈছে বাৰু। এটা পার্টিটো কৰিব লাগিব, সেকেন্ড ডিভিজন পালে নো কি ফার্স্ট ডিভিজন পালে একেটা কথা, পাস হলে হল।
ফাৰ্ষ্ট ডিভিজনৰ পৰা বেছি ভাল লাগে আৰু তো ছেকেণ্ড ডিভিজন পাইছে একো নাই, পাৰ্টি পূৰা ডবলে হ'ব। এতিয়া আৰু মাহঁতি আহিলে মাহঁতক জনাব লাগিব পাছ কৰিলে বুলি, আৰু পাৰ্টি পূৰা হেভি পাৰ্টি কৰিব লাগিব। ব্ৰইলাৰ এটামান আনিব গোটা, ব্ৰইলাৰ আনিব লাগিব গোটা ব্ৰইলাৰ এটা, আৰু পূৰা কাটিম আৰু পূৰা পাৰ্টি কৰিব লাগিব। তো গাইজ বাই বাই, আজিৰ ভিডিঅ' ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু ইনষ্টাগ্ৰামত চালে ফ'ল' মাৰি দিব।